নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি আপোনালোকৰ আগত এটি কবিতা পাঠ কৰি দিবলৈ লৈছোঁ। কবিতাটোৰ নাম বৰ্তমানো দিয়া হোৱা নাই। কবিতাটো শুনি আপোনালোকে ইয়াৰ নাম কি ৰাখিলে ভাল হ'ব মোক জনাব। এই পৃথিৱীত কোনো আপোন নাই, কোনো পৰো নাই, কোনো বন্ধু নাই, কোনো শত্ৰুও নাই। কেৱল আপুনি আছে আৰু মই আছোঁ। কেৱল নিজে আছোঁ, নিজৰ ধৰণে আছোঁ আৰু নিজৰ বাবে আছোঁ। উশাহ লৈছোঁ, নিশাহ এৰিছোঁ। সুখত হাঁহিছোঁ, দুখত কান্দিছোঁ, নিজৰ বাবে। কোনোবাই আপোনাৰ হাতখন ধৰি থৈছে নিজৰ বাবে, আকৌ সময়ত এৰিও দিছে নিজৰ বাবে। আপোন পৃথিৱীত কোনো নাই, কাৰোৰেই নাই, তথাপিও সকলো আছে, মাথো নিজৰ বাবে আছে। আপুনি আছে, ময়ো আছোঁ, মাত্ৰ নিজৰ বাবে আছোঁ।